দশমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ আগতীয়াকৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিছোঁ। আৰু মোৰ এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া ধাৰাবাহিক পাঠৰ প্ৰথম পাঠ বৰগীতটোৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰটো হৈছে হৰি, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে। খ নম্বৰ প্ৰশ্নটো হৈছে, চনক চনন্দ যোগী যাহাক ধিয়ায়। চনক চনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? আৰু উত্তৰটো হৈছে হৰি, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক। তাৰপিছত প্ৰশ্নটো, কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ, কবি সাংসাৰিক বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। তাৰপিছৰ প্ৰশ্নটো হৈছে, বৰগীতটি কোনে ৰচনা কৰা? বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। তাৰপিছৰ প্ৰশ্নটো, বৰগীত কি ৰাগত বন্ধা আছে? বৰগীতটো কি ৰাগত বন্ধা আছে? উত্তৰ, বৰগীতটো বসন্ত ৰাগত বন্ধা আছে। তাৰপিছৰ প্ৰশ্নটো, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰটো হৈছে, কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। হৰি অৰ্থাৎ শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। তাৰপিছত কৈছে, মৌপাশ মানে কি? মৌপাশ মানে হৈছে মায়াৰ বান্ধোন বা মায়াৰ জৰী। এইকেইটা নিশ্চয় বুজি পাইছা। একেবাৰে সহজ 1 নম্বৰী প্ৰশ্ন। এইসমূহৰ পৰা মই ইয়াতে কমন দিব বিচাৰিছোঁ। ইয়াৰে প্ৰতিটোৱে আহিব পাৰে, ইয়াৰ পৰা অহাৰ সম্ভাৱনা গোটেইকেইটাই আছে। তাৰ ভিতৰত এইটো কমন, এইটো কমন, নেক্সট এইটো, তাৰপিছত এইটো, এইকেইটা বহুত ইম্পৰ্টেণ্ট 1 নম্বৰী প্ৰশ্ন। তাৰপিছত বৰগীতটোৰ মূলভাৱ এইটো আহি থাকে যিকোনো 6 মাহিলী পৰীক্ষাতে হওক, তোমালোকৰ গট পৰীক্ষাতে হওক, নাইবা ফাইনেল পৰীক্ষাতেই হওক, এইটো প্ৰত্যেকবাৰে প্ৰায় অহা দেখা যায়। তো এতিয়া বৰগীতটিৰ মূলভাৱ লিখিবলৈ গৈছে। বৰগীতটো মূলভাৱ, ইয়াতে হৰিৰ মহিমা অপাৰ, যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰি চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভকতৰ বাবে হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰি হ'ল জীৱনস্বৰূপ। হৰিৰ মহিমাৰ কথা বাদ দি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। হৰিৰ আগত অজস্ৰ ধন সোণ তেওঁলোকৰ বাবে মূল্যহীন। হৰিক লাভ কৰিবৰ বাবে ভকতে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰভাৱে প্ৰাৰ্থনা কৰে, যাতে হৰিৰ চৰণ যুগলত আশ্ৰয় ল'ব পাৰে আৰু জীৱনৰ শেষ সময়খিনি তেওঁৰ চৰণতে সমাপ্ত কৰিব বিচাৰে। সেইবাবে তেওঁলোকে কাতৰভাৱে হৰিক প্ৰাৰ্থনা কৰে, যাতে হৰিয়ে জীৱনে মৰণে তেওঁলোকৰ লগ নেৰে। তো ইয়াতে 5 নম্বৰ আহিব, এইটো মুখস্থ কৰি থৈ দিবা। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোও প্ৰায় আহি থকা দেখা যায়, বৰগীতটিৰ ৰচকৰ চমু পৰিচয়। তো মুখস্থ কৰি ল'বা এইটো। উত্তৰটো হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত
1489 চনত জন্ম হৈছিল। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। এই 1000টা ঘোষা থকাৰ বাবে এইখন হেজাৰী ঘোষা বুলিও কোৱা হয়। নামঘোষাক কি বুলি কোৱা হয় মনত ৰাখিবা। নামঘোষাক কোৱা হয় হেজাৰী ঘোষা, কাৰণ নামঘোষাত 1000টা ঘোষা আছে। তেখেতৰ আন ৰচনাসমূহ হ'ল, এই ৰচনাসমূহ মুখস্থ কৰি থৈ দিবা। এইখিনি যদি নাহে তেখেতৰ 2খন ৰচনা গ্ৰন্থৰ নাম বা নাটৰ নাম এনেকুৱাকৈ 2 নম্বৰী প্ৰশ্ন, 3 নম্বৰী প্ৰশ্ন আহি যায়। গতিকে তেখেতৰ আন ৰচনাসমূহ হ'ল আখ্যানমূলক ৰচনা, ৰাজসূয় কাব্য, আদিকাণ্ড, ৰামায়ণ, তত্ত্বমূলক ৰচনা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নৱমল্লিকা। ইয়াতে এইটো ভুল হৈ আছে, নৱমল্লিকা কৰি ল'বা এইটো। নেক্সট, নাট। তেখেতৰ দ্বাৰা ৰচনা কৰা নাট হৈছে অৰ্জুন ভঞ্জন বা দধিমথন। তাৰপিছত ঝুমুৰা, চোৰ ধৰা, ভীমপুৰা গুচোৱা, ভূমি লেটোৱা, ভজন বিহাৰ ইত্যাদি হৈছে তেখেতৰ ঝুমুৰা। নেক্সট প্ৰশ্নটো ব্যাখ্যা কৰিব দিছে। ইয়াতে কি বুলি কৈছে, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, দমে জানিব কেনে তোমাৰো মহিমা। তো ইয়াতে ব্যাখ্যা কৰিব দিছে। তো প্ৰথম আমি ব্যাখ্যাখিনি কেনেকৈ কৰিম। উত্তৰ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইটো হৈছে আমাৰ প্ৰসংগ। এইখিনি কোৱা হয় প্ৰসংগ। তাৰপিছত হৰিৰ মহিমাৰ কথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে। এই ফাঁকিটোক কোৱা হয়, এই দফাটোক কোৱা হয় সংগতি, আৰু তলৰ দফাটোক কোৱা হয় ব্যাখ্যা। এতিয়া আমি ব্যাখ্যাটো কেনেদৰে কৰিম। হৰিৰ মহিমা অপাৰ, তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়, আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। কিছু ভক্তই বছৰ বছৰ ধৰি হিমালয় পৰ্বতৰ বৰফত পানীৰ তলত বছৰ বছৰ ধৰি ধ্যান কৰি থাকে হৰিৰ মহিমাক লাভ কৰিবলৈ। কিন্তু হৰিক সন্তুষ্ট কৰি তেওঁৰ মহিমা লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে ভক্ত কবি মাধৱদেৱে কৈছে যে, যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, স্থিতিলয়ৰ গৰাকী, সেই গৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰহ্মা মহেশ্বৰ দেৱতাসকলৰো অজ্ঞাত হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ। তাৰপিছত খ নম্বৰটো ব্যাখ্যা কৰিব দিছে। খ নম্বৰটোত কি কৈছে, আতুৰ ভৈলহ হৰি বিষয় বিকলে, কৰিয় উদ্ধাৰমক চৰণ কমলে। উত্তৰটো হ'ব, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আমাৰ প্ৰসংগখিনি গোটেইকেইটাতে ছেম হ'ব। তাৰপিছত সংগতিত কি লিখিব লাগিব, কি কোৱা হৈছে, ইয়াতে কি বুলি কৈছে, মায়ামোহত আবদ্ধ কবিয়ে মুক্ত বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ প্ৰসংগত উক্ত কবিতাফাঁকি বা গীতফাঁকি বা বৰগীতফাঁকি উল্লেখ কৰিছে।
তাৰপিছত ব্যাখ্যাখিনি আমি কেনেদৰে কৰিম? পৰম ব্ৰহ্ম পৰমেশ্বৰ নিষ্ঠৰ্ণ নিৰাকাৰ ভগৱান নিৰাকাৰ নিগুণ ব্ৰহ্মাই গুণৰূপে অৱতাৰ গ্ৰহণ কৰি জগতৰ তৰণৰ হেতু বিভিন্ন লীলা প্ৰকাশ কৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণত স্থান লাভ কৰিব পাৰিলে সংসাৰ মায়ামোহ বিষয় বাসনাৰ পৰা মুক্তি লাভ কৰিব পাৰি। ভক্তি কবি সংসাৰৰ মায়ামোহ বিষয় বাসনাত আবদ্ধ। সেইবাবে তেওঁ হৰিক কাতৰভাৱে প্ৰাৰ্থনা কৰিছে যাতে হৰিয়ে তেওঁৰ নিজৰ চৰণত কবিক স্থান দি এই সংসাৰৰ মায়ামোহ বিষয় বাসনাৰ পৰা উদ্ধাৰ কৰে। বুজি পাইছা? ধুনীয়াকৈ ইয়াতে বুজাই দিয়া আছে, তোমালোকে নোট কৰি যাবা। তাৰপিছৰ ব্যাখ্যাটো দিয়া আছে, তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমিহে জীৱন। উত্তৰটো হৈছে প্ৰসংগখিনি আমি কিদৰে লিখিম? ছেম লিখিম আগৰ নিচিনাই। উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত সংগতিখিনি লিখিম আমি। ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানেই যে জীৱনস্বৰূপ এই কথা ক'বলৈ গৈ কবিয়ে উক্ত গীতভাগে উল্লেখ কৰিছে। তাৰপিছত ব্যাখ্যাখিনি, হৰিৰ ভক্তসকল ভগৱানৰ প্ৰেমত একেবাৰে নিমজ্জিত। হৰিক বাদ দি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। ভক্তৰ বাবে হৰিয়েই হ'ল জীৱনস্বৰূপ। ভক্তৰ বাবে হৰিৰ চৰণক বাদ দি সকলো ধন বিত্ত সা সম্পত্তি সকলোবোৰ অৰ্থহীন। হৰিৰ দুই চৰণ কমল তেওঁলোকৰ বাবে জীৱনস্বৰূপ। প্ৰকৃত ভক্তই হৰিৰ প্ৰেমত নিমজ্জিত হয় যে তাতকৈ শ্ৰেষ্ঠ ভাল আনন্দদায়ক কিবা থাকিব পাৰে বুলি তেওঁলোকে ভাবিবই নোৱাৰে। হৰিৰ চৰণ তেওঁলোকৰ বাবে অজস্ৰ ধন সম্পত্তিতকৈও অধিক মূল্যৱান। সেই দুই চৰণতে তেওঁলোকৰ জীৱনৰ প্ৰকৃত সুখ আনন্দ আদি লুকাই থাকে। সেইবাবে ভক্তসকলে হৰিৰ প্ৰেমত আপোন পাহৰা হৈ তেওঁলোকেই জীৱনৰ প্ৰকৃত সম্পদ বুলি ধৰি লয়। তাৰ পিছৰ প্ৰশ্নটো ব্যাখ্যা কৰিব দিছে। এইটো তাৎপৰ্য বিচাৰ কৰিব দিছে। এইটো প্ৰায় তাৎপৰ্য বিচাৰ মানে প্ৰায় ব্যাখ্যা। ইয়াতে মাথো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব নালাগে। ইয়াতে মূল ব্যাখ্যাটো কৰি দিলে হৈ গ'ল।